হাই ফাইনেলি চ' আহি পাই গ'লোঁ আৰু কৈছিলোঁ যে ক'ত আহিম কি কৰিম মই দেখাবলৈ চেষ্টা কৰিম পোনপ্ৰথমেই দেখাওঁ এখেতক তো চিনি পাইছেনে এয়া আৰু এওঁ বৰ্তমান এতিয়া যোৰহাটত আছে মই যিহেতু কৈছোঁ মই বৰ্তমান যোৰহাটৰ বোৱাৰী গতিকে যোৰহাটতেই থাকোঁ আৰু এনেধৰণে বিশেষ মানুহ কিছুমানক লগ কৰিবলৈ মই চেষ্টা কৰি থাকোঁ চ' অনুপম দা প্ৰথমেই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ তোমালৈ থাকিল আৰু তোমাৰ দৰ্শকক মোৰ বুকুৰ পৰা শুভেচ্ছা জনাইছোঁ খুব ধন্যবাদ কেনেকুৱা লাগে যোৰহাট আহি আগতেওতো আহিছে ন কেনেকুৱা লাগে অন্যতম প্ৰিয় ঠাই মই আহি পিছে ময়ো তেজপুৰৰ অনুপম দাও তেজপুৰৰ এনেকৈ লগে ভাগে পিছে লগ পোৱা হোৱা নাছিলে চ' আজি বিশেষভাৱে লগ পালোঁ আৰু খুব ভাল লাগিলে আৰু অনুপম দাই আজি অনুষ্ঠানৰ আঁত ধৰিব আৰু আৰম্ভণি কৰিব সেয়ে সকলো অপেক্ষাত আছে জুই ফুৱাই বহি আছে আৰু বিশেষকৈ কিবা ক'ব নেকি বাৰু তুমি ব্লগছ বনোৱা নে অকল ইউটিউব কৰা দুইটাই বুলিয়ে ধৰক আৰু পিছে নামটোও কৈ দিওঁ তেজপুৰৰ জীয়ৰী চিত্ৰলেখা তেজপুৰৰ জীয়ৰী চিত্ৰলেখা আমাৰ এক ইতিহাস নহয় জানো মানে সৌৰ্য সুন্দৰতা সৌৰ্য প্ৰতীক হৈছে চিত্ৰলেখাৰ তুমি চিত্ৰ অংকনৰ কাহিনী আমি অগ্নিগড়ৰ কাহিনী আমি সকলোৱে গম পাওঁ ন গতিকে তুমি যি ব্লগছ বনাবা বা যি ইউটিউব বনাবা ইউটিউবৰ কাৰণে ভিডিঅ' বনাবা সেইবিলাক গহীন গম্ভীৰ আৰু ৰাইজৰ বাবে কামত অহা বনাবা তাৰমানে আমাৰ ইউটিউবাৰ ব্লগাৰে আজিকালি লেট্ৰিন বাথৰুম একো নেদেয় লেট্ৰিন বাথৰুম যি পাইছে তাকে দেখুৱাইছে আৰু গোটেই মান তললৈ নমাই দিছে চিত্ৰলেখা সেই কামটো নকৰিব বুলি মই আশা কৰিলোঁ সেইখিনিয়ে মোৰ লগা নিশ্চয় চ' খুব ভাল লাগিলে বছৰৰ আৰম্ভণিতে এনেকুৱা এজন বিশেষ ব্যক্তিক লগ পালোঁ আৰু লগতে মোৰ আচলতে নিজৰ যি ডেইলি ভ্লগছ বা আপডেশ্যন মই দি থাকোঁ তাত ইনক্লুড কৰিবলৈ সুবিধা পালোঁ চ' অনুপম দা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা প্ৰশ্ন আছিল মোৰ এইফালে চাই থাকা তুমি কোনটো ব্ৰেণ্ডৰ লিপষ্টিক ব্যৱহাৰ কৰা আহি গ'ল অনুপম দা নিচিনা একদম ধেমেলীয়া কথাৰে আচলতে বিখ্যাত ন অনুপম দা গতিকে সুধিছে যেতিয়া কৈয়ে দিওঁ মোৰ প্ৰিয় ব্ৰেণ্ড নাইকা দেই অ'কে চ' জনাই দিলোঁ আৰু দৰ্শকেও গম পালে নহয় জানো ব্ৰেণ্ডটো চাহ ল'বলৈ ব্ৰাহ্মী শাক খাবা অ'কে চ' ফাইনেলি গম টেমা পায় কিনি খাবা আচ্ছা চ' ঠিক আছে ময়ো খাম আৰু আপোনালোকেও খাবলৈ চেষ্টা কৰিব চ' বাই তেতিয়া লেট্ৰিন বাথৰুম আৰু নোলায় অ'কে